ভাত পানী খাই আজৰি হৈ ভাবিলোঁ কাপোৰ কেইটামান আছে, কাপোৰ কেইটাকে চিলাওঁ। আৰু সেই বুলিয়ে আহি মেচিনৰ ওচৰত বহিলোহি। চাদৰ এখনৰ পাৰি খুৱাবলৈ আছিলে, সেইকাৰণে চাদৰখনৰ পাৰিটো খুৱাই লৈছোঁ। আজৰি সময়কণ এইবোৰ কৰিয়ে কটাবলগীয়া হয়। এতিয়া যিহেতু 10 বাজিছে, সেইকাৰণে ভাবিলোঁ অকণমান কাম কৰি লওঁ, সেয়েহে কৰিছোঁ। আৰু এইফালে পথাৰত মানুহজনে কোৰ মাৰি আছে। পথাৰত নহয় দেই, চৰি, কঠীয়া তলি কঠীয়া চাফা কৰি আছে। আৰু বতৰটো চব ডাৱৰীয়া হৈ আছে, ডাৱৰে ভৰি পৰিছে। কাষৰ সকলোৱে কঠীয়া পাৰি হৈ গ'ল, আমাৰহে পৰা নাই। আজি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে। এয়া দেখিছেনে বাৰু, এতিয়াও কিনকিনীয়া বৰষুণ দি আছে। কঠীয়া তলিত আছোঁ, কঠীয়া পাৰিবৰ কাৰণে ঠিক কৰি আছে। এইফালে মিষ্টাৰ, মই এয়া চাহ আনিছোঁ আৰু ইহঁত আনিছোঁ আৰু দেখাইছে মেৰিগ'ল্ড বিস্কুটৰ চাহ আনিছোঁ। আৰু এয়া হ'ল কি এইটো 2020 বিস্কুট চাহ আনিছোঁ। চাহ এবাতি খাই লওঁ এতিয়া। আপোনালোকে কোনে কোনে কঠীয়া পাৰিলে জনাবা দেই। আমাৰ পাৰিম আৰু আজি এবাৰ অলপ দেৰি হৈছে। কঠীয়াকেইখনৰ পৰাই দেৰি হ'ল। ওচৰতে উলিয়ালে 10 তলিত কঠীয়া, কিন্তু 10 কঠীয়া তলি উলিয়াইছিলে। পানী বহুত হৈ গ'ল, সেইকাৰণে তাত পাৰিবলৈ অকণমান দেৰি হ'ব, অলপ দেৰিকৈ পাৰিম। সেইকাৰণে ইয়াতে বামত উলিয়াইছে। বামত আৰু পাৰিব পৰা হ'ব ন? কেনেকৈ পৰা হ'ব? আৰু 3-4 দিনৰ পাছত বোলে কঠীয়া পাৰিব পৰা হ'ব। কঠীয়া পাৰিম আৰু অকণমান এৰিছে। কঠীয়া তলিত চৰাইবোৰ ৰখিবৰ কাৰণে ইমান যে জিল আনি থৈছে। এয়া তামোল এখনো লৈ আনিছোঁ, দেখিছেনে? আপোনালোকে বাৰু এনেকৈ পথাৰত চাহ দিবলৈ আহি পাইছেনে? জনাবচোন কোনে কোনে পাইছে। আমি হ'লে পাইছোঁ দেই, আৰু 2 দিনমানৰ পিছত অকল পথাৰতে থাকিব লাগিব। তামোলখন বহুত মিঠা, খাই বহুত ভাল লাগিছে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভাল পাইছেনে বেয়া পাইছে তাকো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো বজাই দিব। আজিলৈ আহিছোঁ ইমানেই, বাই বাই।